সকলকে স্বাগতম জানাইছোঁ আমাৰ অন্য এটি ভিডিঅ'লৈ। আজি আমি এতিয়া আহি পালোঁ বৰুৱা চাৰিআলি। ক'লৈ যাম গম নাপাওঁ, কিন্তু ওলাই মেলি আহিছোঁ। আপোনালোকে চাই থাকক আমাৰ ভিডিঅ', ক'লৈ যাওঁ, কি কৰোঁ। একো ডেষ্টিনেশ্যন নাই, কিন্তু হ'লেও ওলাইছোঁ। এতিয়া বৰুৱা চাৰিআলি পাই গৈছোঁহি। ঠিক আছে ব'লক এয়া বৰুৱা চাৰিআলি। হেল্ল' গাইজ, এয়া আমাৰ অৱস্থা। 7টাতে আহি এতিয়া বাজিছে 8:15। যাৰ লগত জল্দি যাম বুলি ভাবিছোঁ নাই, এতিয়ালৈকে খবৰ খাতি নাই। আমি এডোখৰতে আছোঁ আৰু এনে। আমি দেখোন পালেহি। আমি চাৰ্চ ওচৰত আছে ভাত পতা আহি আছোঁ আৰু গম নাপাওঁ মেইন ডেষ্টিনেশ্যন ক'ত হ'বগৈ। সেয়া মন্দিৰভাগ বন্ধ কৰি থৈছে। হেল্ল' গাইজ, আজি আমি গোটেইকেইজনী লগ হোৱাৰ কাৰণটো হ'ল আজি আমাৰ বাৰ ল'ৰা চনুৰ বাৰ্থডে। চ' আমাক বিন্দুহঁতে মাতিলে আজি যাওঁ বুলি ক'বলৈ। আমি আহিলোঁ, আমাক কোৱা নাই ক'লৈ যাম কি কথা। চ' আমি আহি আছোঁ। বৰুৱা চাৰিআলি ৰখিলোঁ ইমান দেৰি। তাৰপিছত ৰিচাৰ্চৰ ওচৰত মন্দিৰভাগত সোমোৱাৰ কথা আছিলে, সেইভাগ বন্ধ হৈ থকা দেখি এতিয়া আমি গৈছোঁ বৰভেটি নামঘৰ ভাগলৈ। এতিয়া চাওঁচোন তাত কি হয়, বন্ধ হৈ আছে নে খোলাই আছে। এয়া আমি আহি পালোঁ বৰভেটি নামঘৰ ভাগ। পিছে বন্ধ আছে নামঘৰ ভাগ কৰোণাৰ কাৰণে। এতিয়া বাহিৰতে চাকি জ্বলাবৰ ব্যৱস্থা কৰি দিছে। এই শৰাইখনৰ ওচৰতে মানুহে চাকি ধূপ জ্বলাই থৈ গৈছে। আমিও ইয়াতে চাকি ধূপ জ্বলাই পিনি বাকীখিনি যাত্ৰা আৰম্ভ কৰিম। পালেহি কি বৰষা নে? সেই গাইছ, আমি এতিয়া সোমাইছোহি বৰছা ৰিজৰ্টত। কিবা কিবি খাই লওঁগৈ আৰু। বৰ ধুনীয়া। ঠিক আছে, এইটো চাওক ইয়াৰ পৰা ভিউ। চুনু এইফালে চাই দিয়া, হাই বুলি কৈ দিয়া। এই কেমেৰালৈ চাই হাই কৈ দিয়া। এয়া হ'ল বৰষা ধুনীয়া ৰিজৰ্টৰ ভিতৰ ভাগ। চাওকচোন ইমান ধুনীয়া, আহল বহল, বহুত ধুনীয়া জেগা। বৰছা ন হাইৱে কিনাৰৰ বহুত ধুনীয়া ৰিজৰ্ট। আপোনালোকে আহিব পাৰে, ইয়াত সোমাব পাৰে। এইফালে গ'লে বৰছা ৰিজৰ্ট বৰ ধুনীয়া। এইফালে মানে চুকাফা সমন্বয় ক্ষেত্ৰ পাৰ হৈ পায় এখন ৰিজৰ্ট। আজি আমাৰ বেটা বাৰ্থডে, চুনু বেটা বাৰ্থডে। হেপী বাৰ্থডে বেটা। থেংক ইউ বুলি কৈ দিয়া আকৌ। থেংক ইউ। এয়া বাহিৰৰ পৰিৱেশ। এইফালে বৰ ধুনীয়া, বহুত
জেগা আছে ধুনীয়াকৈ বহি মেলি একদম ঘৰুৱা পৰিৱেশ। ঘৰুৱা পৰিৱেশ চা মধুৰি লাগি আছে একদম চাপৰতে ৰবাব টেঙা টেঙা এইফালে নেমু গছ বহুত জেগা আছে ন ধুনীয়া লাগিছে দেই। ধুনীয়া ধুনীয়া বৰ্ষা এয়া ঐ বহি আছে খাবলৈ চব প্লেট লৈ আৰু এইগৰাকী হৈছে আমাৰ বা আজি বা আজি আমাৰ ভাগিনৰ বাৰ্থডে টিকলাটো সেয়া ভিনদেউ সেয়া লগত আহিছে আমাৰ। অ' ভিনদেউ এইফালে চাই দিয়ক এখন যোৱাতে আছিলে ফ্ৰাইড ৰাইচ। এয়া ৰিজৰ্টখনৰ ফ্ৰণ্টৰ ভাগ হয়। ফাইনেলি আমি গম পালোঁ আমি ক'লৈ যাব লাগে। আমাক এতিয়া ক'লেগৈ আৰু চ' এতিয়া আমি গৈ আছোঁ গল্ফ ৰিজৰ্ট, কাজিৰঙা গল্ফ ৰিজৰ্ট। কাজিৰঙা গল্ফ ৰিজৰ্টলৈ যোৱা ৰাস্তাটো খুব বেয়া, শিলগুটি গাঁত, কিন্তু বাগানবোৰ দেখি মনটো ভাল লাগি যায়। গোটেইখন বাগানেই বাগান, বহুত ডাঙৰ বাগান, কিন্তু ৰাস্তাটো বহুত বেয়া হয়। আৰু এয়া আমি পাইছোহি আৰু কাজিৰঙা গল্ফ ৰিজৰ্ট। কিমান ঘূৰিছো কৈছো নহয়, কিমান পাক দিছো, আহি 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 বাগানৰ মাজে 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 কৈ দিয়া কিবা ভাল লাগিছে আহি। আৰু এইখিনিতে চাগে আমি ৰ'ব লাগিব ন, টিকট কাটিব লাগিব। ব'লা আমিও যাওঁ, চাহটো খাই লওঁ। আৰু এয়া ভিনদেউৱে টিকট কাটি আছে, খালি কিমানকৈ লৈছে গম পোৱা নাই, আৰু আহিলে গম পাম ওচৰলৈ। কিমান ধুনীয়া পৰিৱেশ। হ'ব মই খোজকাঢ়ি ভুলতো নাযাওঁ। আমাৰ ডিষ্টাৰ্ব হৈছে নেকি? কি গুলি লাগিছে, মজা লাগিছে। আমি আগতে নাই অহা ন, নাই অহা, আজি প্ৰথম আহিছোঁ। ভাল লাগিছে দেই পৰিৱেশটো, ইমান ধুনীয়া ধুনীয়া গছ ৰুই থৈছে। থাকিও আহি পোৱা নাছিলোঁ ইমান দিনে, আৰু ফাইনেলি আজি আমি পাই গ'লোহি। ৰাতিপুৱা সময়কণ অকণমান বৰ হ'লোঁ যদিও এতিয়া আৰু এইবোৰ দেখি মনটো ভাল লাগি গৈছে। আৰু পৰিয়ালটো ঘাঁহনিত বহিবলৈ পাব, গোটেইখন ঘাঁহনিয়ে হৈ আছে। এয়া হৈছে বুঢ়া চাহেব বাংলো।
ইমান ধুনীয়া সেউজীয়া সেউজীয়া বন দেখিয়ে ভাল লাগে সঁচাকৈ এইবোৰ পৰিৱেশত থাকি মনটো খুব ভাল লাগে সদায় এনেকুৱা পৰিৱেশতে থাকিবলৈ পোৱা হ'লেও চবফালে গছ বতাহ খুব ভাল লাগে ন সঁচাকৈ এনেকুৱা পৰিৱেশত থাকি ঘূৰি যাবলৈকে মন নাযায় সঁচাকৈ কেক কাটিং কৰিম দেই to you happy birthday to you happy birthday Sonu Happy birthday to you. গৰমত কেকৰ অৱস্থা এটা নাচ হৈ গয়া টেঙা টেঙা না মাৰি দিও টেঙা এইটো টেঙা টেঙা লাগিব আকৌ কোনটো কাৰণ এইটো ভাতকে টেঙা টেঙা ওৰো নাই অহা দেখোন কে ৰঙা দুগালত কে কলত খানি দে এইটো খানিব নোৱাৰি খাই দিয়া মোক উলিয়াই আছে নেকি ভিডিঅ'ত তাক খাই দেখা কিন্তু কেক মই নাখাওঁ আৰু এটা তাক খুৱাই দিছো খুৱাই আমাৰ তিনিজনী ফালৰ পৰা গিফ্ট দেই ইয়ালে মাহী আকৌ ফালৰ পৰা থেংক ইউ কৈ দিয়া আকৌ সেইটো কোন চুনু চুনু খুলি চুনুকে বনাই খাবলৈ কেনেকুৱা আছে কেক আমি বনোৱা সোৱাদ পাইছো কাৰণে খাইছো নিপিছ মোৰ জিভাখনলৈ চোৱা কিমান ধুনীয়া লাগিছে টেষ্ট মানে আঙুলিলৈকে চুবিছো ইয়াত হাঁহো পুহিছে ঢেৰ হাঁহ পৰিৱেশটো ইমান ধুনীয়া ঠাণ্ডা ঠাণ্ডা হাৱা বনাইছিলে আপোনালোকে আহিব পাৰে ইয়াত টাইম স্পেণ্ড কৰিব পাৰে বহুত বেছি ধুনীয়া হয় painting, the fitness center, বন্ধ হৈ আছে, the body and soul spa কৰিব পাৰিব। এইখন হৈছে ইয়াৰ মেনু ইমান ডাঙৰ পঢ়িবই নোৱাৰিছোঁ আপোনালোকক বস্তু এটা দেখাম দেই এতিয়া পৰিয়াল এটা বান্দৰৰ পৰিয়াল এটা ইমান ধুনীয়াকৈ বহি আছে কিন্তু খেদিব বুলি ভয় লাগে দেই চাব দেই দেখাম আপোনালোকক ওচৰলৈ নাযাওঁ খালি পুৰা আৰামত বহি আছে এটা দুটা ফেমিলি আছে হল ফেমিলি এইটো হৈছে ডাইনিং হল তাৰপিছত ইমান পুৰণা পুৰণা বস্তু সজাই থৈছে
ইমান ধুনীয়া লাগিছে কেনেকুৱা বনাইছে ইমান ধুনীয়া ইমান দিনৰ মূৰত ওলাই আহি আজি টাইম স্পেণ্ড কৰি বহুত ভাল লাগিলে আৰু ভিডিঅ'টো আজি আমি ইমানতে এণ্ড কৰিছোঁ আৰু সদায় কোৱাৰ দৰে যদি আপোনালোকে আমাৰ ভিডিঅ'বোৰ চাই ভাল পায় প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদি কোনোবাই নতুনকৈ চাইছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ